বিৰিয়ানী এটা খুব পপুলাৰ ডিছ, আমি খায়ো ভাল পাওঁ, কিন্তু অসমীয়া মুছলমানৰ ডিছ নহয়। সেইটো আমি তেতিয়াও মানি ল'ব নোৱাৰোঁ যে বিৰিয়ানী আমাৰ ডিছ। অসমীয়া মুছলমান সমাজত ঈদ আমি কি ধৰণে উদযাপন কৰোঁ, আগতে কি ধৰণে কৰিছিলোঁ, অতীতত কি ধৰণে কৰিছিলোঁ, এতিয়া বৰ্তমানত কি ধৰণে কৰোঁ। আপুনি যিটো ক'লে তেল পিঠা, সেইটোক একচুৱেলি আমি ফুকনা পিঠা বুলি কওঁ। আচ্ছা। লগতে আৰু এটা বহুত ফেমাছ হয় হাপেনা পিঠা বুলিও কোৱা হয়। যে গাঁও অঞ্চলবিলাকত পোলাও অলপ দেৰিকৈ আহিছে, কিন্তু চহৰীয়া অঞ্চলবিলাকত যেনেকৈ মই হওঁ এতিয়া ডিব্ৰুগড় টাউনত, চহৰীয়া অঞ্চলবিলাকত, কাৰণ তুমি এটা কথা বুজিব লাগিব চাই, চহৰীয়া অঞ্চলত এটা কম্প'জিট কালচাৰ আমি দেখা পাওঁ। চ' চহৰত পোলাও হয়তো গাঁৱতকৈ অলপ আগত আহিছিল, যে চিন্নিটো কি হয় আৰু চিন্নিটো বিৰিয়ানীতকৈ কেনেকৈ পৃথক। এইটোৱে মানে কমপ্লিট চাউলৰ লগতে মানে মাংস তৰকাৰীটোৰ এটা ফ্লেভাৰটো কানেক্ট হয়, স্পেচিয়েলি লৱাৰ আছামত। তো বিয়া হ'লে বিয়াৰ আগদিনা যিটো তেল বুলি কওঁ, সেইটো তেলৰ চিন্নি বুলিহে ৰাতি এতিয়া বনোৱা হয়। এতিয়া যদি তুমি ইমেজিন কৰাচোন, এতিয়া যদি এজন মানুহৰ ঘৰলৈ যোৱা ঈদৰ দিনাখন যদি তোমাক ভাত মাছ খুৱাই পঠিয়াই দিয়ে, তুমি কি বুলি ক'বা? চ' বস্তুবিলাক জমনি। নলবাৰীত বিশেষকৈ তেওঁলোকে ঈদৰ প্ৰায় এসপ্তাহমানৰ আগৰে পৰাই এটা বিশেষ ডিছ তেওঁলোকে তৈয়াৰ কৰি ওলায়, আৰু প্ৰায় এসপ্তাহমানৰ আগৰ পৰাই তেওঁলোকে প্ৰিপাৰেশ্যনবিলাক আৰম্ভ কৰে, ৰ'দত ধুনীয়াকৈ শুকুৱাই থয় আৰু ঈদৰ দিনাখন তেওঁলোকে ভাজে। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ খাৰাংখাছৰ প্ৰথমটি খণ্ডলৈ। মই শ্বাহিল আহমেদ, আৰু আমাৰ ওচৰত আজি আছে শ্ৰী ইজাজ আহমেদ। তেখেতে এজন এডুকেটৰ হয় আৰু লগতে তেখেতে হিষ্টৰিয়ানো হয়। আচ্ছা, নমস্কাৰ ৰাইজ, আৰু ধন্যবাদ চাহিল মোৰ পৰিচয় দিয়াৰ বাবে। মই সকলোকে আমাৰ খাৰাংখাছৰ এটা আমি নতুন ইউটিউব চেনেল উলিয়াইছোঁ আপোনালোকৰ বাবে, মই আৰু চাহিলে মিলি এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ, যোনটো প্ৰচেষ্টাৰ যোগেদি আমি আপোনালোকৰ মাজত বেলেগ বেলেগ খুব ইণ্টাৰেষ্টিং টপিকছৰ ওপৰত আমি পডকাষ্ট আৰম্ভ কৰিম। আমি গেষ্টটো মাতিম, আমাৰ অতিথিসকলেও আহিব, কিন্তু তাৰে মাজে মাজে আপোনালোকে আমাকো দেখা পাব। আমি খুব ইণ্টাৰেষ্টিং কিছুমান টপিকছ বাছি ল'ম, নহয় জানো চাহিল, আৰু আমি সেইবিলাকৰ ওপৰত ডিছকাশ্যন কৰিম। আজি ঠিক তেনেকুৱা এটা টপিক আমি বাছি লৈছোঁ। চ' আমি আশা কৰোঁ যে আপোনালোকে এই এপিছ'ডটো চাই ভাল পাব, আৰু যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব, আৰু আমাৰ নতুন এই প্ৰচেষ্টাটোক আপোনালোকে সঁহাৰি জনাওক আৰু আপোনালোকে হেল্প কৰক, যাতে আমাৰ ইউটিউব চেনেলটো অসমৰ #1 পডকাষ্ট চেনেল হৈ যাওক। চ' চাহিল, ব'লা আমি আজি, তুমি বুলিয়ে কৈছোঁ তোমাক, আজি এই পডকাষ্টটো ব'লা আমি আৰম্ভ কৰোঁ। আৰু মই এইখিনিতে আমাৰ ৰাইজক জনাই থওঁ যে আজিৰ এই বিশেষ পডকাষ্টটো আমি কিহৰ ওপৰত আমি আজি কথা পাতিবলৈ গৈ আছোঁ। এতিয়া আমাৰ ঈদ আহি পৰিছে। চ' ঈদ বুলি ক'লে ঈদ এনেকুৱা এটা উৎসৱ যোনটো গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত পালন কৰা হয়, কিন্তু আমি গোটেই ভাৰতবৰ্ষৰ কথা নাপাতোঁ, আমি পাতিম যে অসমত কি ধৰণে ঈদ আমি উদযাপন কৰোঁ, বিশেষকৈ অসমীয়া সমাজখনে বা অসমীয়া মুছলমান সমাজত ঈদ আমি কি ধৰণে উদযাপন কৰোঁ, আগতে কি ধৰণে কৰিছিলোঁ, অতীতত কি ধৰণে কৰিছিলোঁ, এতিয়া বৰ্তমানত কি ধৰণে কৰোঁ, আৰু তাৰে লগে লগে লোৱাৰ আছামত কি ধৰণে কৰা হয় আৰু আপাৰ আছামত কি ধৰণে কৰা হয়, এই দুটা ধৰণৰ মাজত কিবা পাৰ্থক্য আছে নেকি, গোটেই টপিকছবিলাকৰ ওপৰত পুংখানুপুংখভাৱে কথা পাতিম। আমাৰ লগত জড়িত হৈ থাকক, ব'লা আমি ষ্টাৰ্ট কৰোঁ চাহিল। হয়, তো প্ৰথমতে যিটো এতিয়া আগন্তুক ঈদ আহি আছে, ৰমজান ঈদ, তো এই ৰমজান ঈদটো কিয় ইমান স্পেচিয়েল হয় আৰু একচুৱেলি ইয়াতে কিনো কৰা হয়? চ' ৰমজান ঈদ আমি সকলোৱে জানো, জাষ্ট মই চমুকে কৈ থওঁ, ৰমজান এটা মাহ তোমাৰ ইছলাম ধৰ্মত আটাইতকৈ পবিত্ৰ মাহ বুলি আমি গণ্য কৰোঁ। চ' গোটেই মাহ জুৰি এটা তোমাৰ আমি ব্ৰতত থাকোঁ। সূৰ্য তোমাৰ বেলি উদয় হোৱাৰ আগে আগে আমি খাওঁ, আৰু বেলি অস্ত হোৱাৰলৈকে সেই যোনখিনি সময় আমি নাখাই নেমেলি থাকোঁ, আৰু সেইখিনি সময়ত আমি ভগৱানৰ নাম লওঁ। প্ৰতিটো ধৰ্মতে তোমাৰ ব্ৰতৰ কনচেপ্টটো আছে, প্ৰতিটো ধৰ্মতে লঘোণৰ কনচেপ্টটো আছে। চ' এই যোনটো লঘোণৰ কনচেপ্টটো ইছলাম ধৰ্মত অলপ আৰু জাষ্ট আনুষ্ঠানিকভাৱে ফৰ্মেলাইজ বা অৰ্গেনাইজ ৰূপে প্ৰেজেণ্ট কৰা হৈছে, যোনটো মাহক আমি ৰমজান মাহ বুলি কওঁ। হয়, তো এই ঈদটোত আকৌ বিভিন্ন ধৰণৰ খানা ফ'কাছ কৰা হয়। তো মানে মেইনলি কি দিছে এইটো ঈদত খোৱা হয় বা মানুহে বনায়? চ' ঈদ বুলি ক'লেই মানে ধৰা ইন এ ৱে দ্য বিগেষ্ট পাৰ্ট অফ দিছ ঈদ ইজ খাদ্য সম্ভাৰ, হয়নে নহয়? চ' ঈদ বুলি ক'লে মোৰো ঢেৰ লগৰ ল'ৰাই হওক, লগৰ ছোৱালী হওক, তাহাঁতি আমাৰ ঘৰলৈ আহে, বাকী বিভিন্ন ধৰণৰ মানুহ আহে। চ' এইটো ঈদত মেইনলি তোমাৰ চেৱৈ দিয়া হয়, চেৱৈ চলে, কুৰ্মা চলে, বিৰিয়ানী চলে, পোলাও চলে, মিঠাই চলে। চ' কিছুমান মানুহে ধৰা পেৰা চেৰাও বনায়, কিছুমান মানুহে হয়তো তোমাৰ ভুজিয়া বনাব পাৰে, ঘৰতে বনায়। চ' কিন্তু বহুতে শুনি হয়তো এতিয়া তোমাৰ বিচুতি খাব, বা বহুতে হয়তো নাজানিবও পাৰে, এনেকুৱাও এতিয়া ঢেৰ গাঁও আছে, এনেকুৱাও সম্প্ৰদায় আছে যিসকলে এতিয়াও মানে ধৰা ঈদৰ দিনাখন তেওঁলোকে পিঠা বনায়, বিভিন্ন ধৰণৰ পিঠা বনায়। আমাৰ আপাৰ আছামৰ ফালে ধৰা
আঙুলি পিঠা বুলি কওঁ বা ধৰা লখিমপুৰৰ ফালে তেওঁলোকে তেলত ভজা পিঠা বুলি কয় বিভিন্ন ধৰণৰ পিঠা তেওঁলোকে বনায় আৰু ঢেৰ পিঠা আছে আৰু আই এম চিয়'ৰ যে লোৱাৰ আছামতো তোমালোকেও চাগে বিভিন্ন ধৰণৰ চাগে পিঠা বনোৱা হয় বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় আপুনি যিটো ক'লে তেল পিঠা সেইটোক একচুৱেলি আমি ফকনা পিঠা বুলি কওঁ নলবাৰীয়া প্ৰনাউন্সিয়েশ্যন লগতে আৰু এটা বহুত ফেমাছ হয় যিটো নেকি আমাৰ নাৰিকল আৰু মানে যিটো বৰা চাউলৰ গুড়িৰে বনোৱা হয় সেইটো হাপেনা পিঠা বুলিও কোৱা হয় তো তেনেকুৱা ধৰণৰ ভিন্ন পিঠা এতিয়াও গাঁৱতো বনোৱা হয় আমাৰ ফালে আৰু মই এইখিনি এড কৰিব খুজিছোঁ যে কেৱল মাত্ৰ পিঠা নহয় আমাৰ ফালে তোমাৰ ৰাতিপুৱা নামাজলৈ যোৱাৰ আগতে তেওঁলোকে জলপান জলপান গ্ৰহণ কৰে জলপান মানে দৈ চিৰা গুড় খায় তাৰপিছতে তেওঁলোকে নামাজলৈ যায় চ' বিশেষকৈ আমি অসমীয়া মুছলমানৰ যোনখন সমাজ সেইখন সমাজত আমি এইবিলাক বস্তু দেখা পাওঁ তাৰপিছত নামাজলৈ অহাৰ পাছতেহে তেওঁলোকে পোলাও বা আন আন ব্যঞ্জন তেওঁলোকে খায় এই যে মই মাত্ৰ ক'লোঁ পোলাও পোলাওটো কিন্তু আমাৰ সমাজলৈ অহা বৰ বেছিদিন হোৱা নাই মানে মষ্ট প্ৰবেবলি আমাতকৈ দুটা জেনেৰেশ্যনৰ আগৰ মানুহখিনিয়ে ঈদৰ দিনাখনত বা ঈদৰ দিনাখন মেবি তেওঁলোকে পোলাও খোৱাই নাছিল তাৰো আমি তথ্য বুটলিবলৈ সক্ষম হৈছোঁ আৰু সেইবিলাকৰ বিষয়ে আমি পৰৱৰ্তী সময়ত এই পডকাষ্টত আমি কথা পাতিম হয় তো আপুনি যেতিয়া পোলাও বুলি জনালে পোলাও বুলি কোৱাৰ লগে লগে আকৌ এটা খানা আহি পৰে যিটো নেকি বিৰিয়ানী কাৰেণ্টলি এতিয়া সকলোৱে মানে বিৰিয়ানী বুলি ক'লে পাগল হয় বিৰিয়ানী ক্ৰেজ হয় তো এই বিৰিয়ানীটো একচুৱেলি আমাৰ খানা হয় জানো এতিয়া সেইটোৱে মোৰ এটা বেয়াও লাগে মাজে মাজে বহুতে ভাবে যে মুছলমান বুলি ক'লেই বিৰিয়ানীটো মানে ধৰা প্ৰত্যেকজন মুছলমানে বনাবলৈ জানে আৰু হয়তো প্ৰত্যেকজন মুছলমানে তোমাৰ অতীজৰে পৰা বনাব জানিছিল বিৰিয়ানীটো একেবাৰে মিছা কথা অসমত বিৰিয়ানী কনচেপ্টটো অহা এটলিষ্ট অসমীয়া মুছলমানসকলৰ কিচেনলৈ অহা মই ইনফেক্ট চাহিল তোমাক এইটো কথা ক'ব পাৰোঁ মই সৰু থাকোঁতেই বিৰিয়ানী আমাৰ ঘৰত চলা নাছিলে মই ডাঙৰ হোৱাৰ পিছত মোৰ মায়ে চাগে বিৰিয়ানী শিকা নাই কমে খুব বেছি তোমাৰ 4-5 বছৰ হৈছে তাকো মায়ে ধৰা ইউটিউবৰ পৰা শিকিছে আৰু আমাৰ ঘৰত বিৰিয়ানী ষ্টাৰ্ট কৰিছিলে মোৰ বা এগৰাকীয়ে এতিয়া তোমাৰ ইউটিউব চাই শিকিছে চ' অসমীয়া মুছলমানসকলৰ বিৰিয়ানীৰ লগত কোনো সম্বন্ধই নাই মই জানো যে আজিৰ তাৰিখত বিৰিয়ানীটো খুব পপুলাৰ বিৰিয়ানী এটা পাৰ্চিয়ান তোমাৰ ফুড হয় এতিয়া বিৰিয়ানীৰ হিষ্ট্ৰীৰ বিষয়ে মই নাযাওঁ বাৰু চ' কিন্তু অসমত বহুত দেৰিকৈ আহিছে মই অলপ আগতে কৈছিলোঁ নহয় অসমত পোলাওৱেই দেৰিকৈ আহিছে মানে মই এইখিনিতে ক্লেৰিফাই কৰিবলৈ খোজো যে গাঁও অঞ্চলবিলাকত পোলাও অলপ দেৰিকৈ আহিছে কিন্তু চহৰীয়া অঞ্চলবিলাকত যেনেকৈ মই হওঁ এতিয়া ডিব্ৰুগড় টাউনৰ চহৰীয়া অঞ্চলবিলাকত কাৰণ তুমি এটা কথা বুজিব লাগিব চাইল চহৰীয়া অঞ্চলত এটা কম্প'জিট কালচাৰ আমি দেখা পাওঁ চ' চহৰত পোলাও হয়তো গাঁৱতকৈ অলপ আগত আহিছিল কিন্তু বিৰিয়ানীও চহৰত অসমীয়া মুছলমানৰ পাকঘৰত সোমোৱা বেছিদিন হোৱা নাই চ' এতিয়া কিন্তু আমি খাই ভাল পাওঁ বা দেখাক দেখি বহুতে বনাব লৈছে এতিয়া ইউটিউবৰ সময় চ' এতিয়া চলে কিন্তু বিৰিয়ানী এনেকুৱা এটা কনচেপ্ট এতিয়াও তুমি যোৱাচোন আৰু ঢেৰ আছে অসমত গাঁৱত হয়তো এতিয়াও তেওঁলোকে বিৰিয়ানী বনাব নাজানে হুইচ ইজ কমপ্লিটলি নেচাৰেল কাৰণ বিৰিয়ানীৰ লগত আমাৰ কোনো সম্বন্ধই নাই অসমীয়া মুছলমানৰ এটা সম্বন্ধ আছে বিশেষ এটা ডিছৰ লগত পোলাও সেই পোলাওটোক আমি কুৰ্মা পোলাও বুলি কওঁ লোৱাৰ আছামত হয়তো কুৰ্মা পোলাও বুলি তেওঁলোকে এতিয়া বহুতে সেইটোক মিক্স পোলাও বুলি কয় বা মাংস পোলাও কয় আপাৰ আছামৰ ফালে কুৰ্মা পোলাও বুলি কওঁ বেলেগ বেলেগ মাংস দি তৈয়াৰ কৰা হয় সেইটো চলে বিৰিয়ানীৰ ঠাইত বিৰিয়ানী আটাইতকৈ বেছি জনপ্ৰিয় ডিছ নহয় পোলাও হয় আৰু কুৰ্মা পোলাও হয় কিন্তু এই কুৰ্মা পোলাওটো আমাৰ পাকঘৰত সোমোৱা মই তোমাক সেইটোৱে বুজাবলৈ চেষ্টা কৰিছিলোঁ বৰ বেছিদিন হোৱা নাই মানে আমাৰ এতিয়া মোৰ মই শহুৰৰ লগত সেইদিনা কথা পাতি আছিলোঁ তেখেত সৰু থাকোঁতে তেখেতসকলে যেতিয়া ঈদ উদযাপন কৰিছিল তেখেতসকলে পোলাও খোৱা নাছিলে তেখেতসকলে ভাত খাইছিল তাৰ বিষয়ে আমি পাতিম কিন্তু তুমি যোনটো প্ৰশ্ন সুধিছিলা বিৰিয়ানী আমাৰ একেবাৰে ডিছ নহয় কিন্তু তাৰে লগে লগে মই এইটো কথা ক্লেৰিফাই কৰি দিবলৈ খোজোঁ এতিয়া যদি আপোনালোক যদি আমাৰ ঘৰলৈ আহে আমি বিৰিয়ানী আপোনালোকক খুৱাব পাৰিম দৰকাৰ হ'লে আমি কিনি আনিও খুৱাম যদি আমি বনাব নাজানো কিন্তু কথাটো হ'ল যে চ' বিৰিয়ানী এটা খুব পপুলাৰ ডিছ আমি খায়ো ভাল পাওঁ কিন্তু অসমীয়া মুছলমানৰ ডিছ নহয় সেইটো আমি তেতিয়াও মানি ল'ব নোৱাৰোঁ যে বিৰিয়ানী আমাৰ ডিছ হয় কিন্তু হেভিং ছেইড ডেট মানে আমি বিৰিয়ানী গ্ৰহণ কৰিছোঁ আৰু এতিয়া বিৰিয়ানী অকল মুছলমানৰ ডিছ হৈ থকা নাই বিৰিয়ানীৰ এটা ইউনিভাৰ্চেল এপিল আছে চ' সেই ইউনিভাৰ্চেল এপিলটোৰ ফলত বিৰিয়ানীক চবেই একচেপ্ট কৰিছে হয় লগতে এইখিনিতে আৰু এটা কথা আহি পৰে যেনেকৈ আপুনি ক'লে যে পোলাওটো বহুত ৰিচেণ্ট হয় আৰু লগত বিৰিয়ানীটো একদমেই ৰিচেণ্ট হয় তো আমাৰ ককা বা আজু ককাহঁতৰ সময়তো এইবিলাক খাদ্যই চলিছিলে নেকি কেনেকুৱা ধৰণৰ চলিছিল মানে তোমাৰ কি বুলি কয় তুমি সুধিছা যে ঈদৰ দিনাখন তেওঁলোকে কি খাইছিল চোৱা সেইবিলাক একচুৱেলি এই পডকাষ্টটো কিয় ইণ্টাৰেষ্টিং জানানে চাহিল আজিলৈকে এইবিলাকৰ ওপৰত কোনো ডিছকাছ কৰা নাই আজিলৈকে হিষ্ট্ৰীত অসমৰ হিষ্ট্ৰীত আগতে ধৰা আমাৰ আজু ককাসকলৰ সময়ত বা আমাৰ ককাসকলৰ সময়ত কি তেওঁলোকে ঈদৰ দিনাখন খাদ্য খাইছিল তাৰ ওপৰত কোনেও ডিছকাছ কৰা নাই মই এইবিলাক ইনফৰমেশ্যন কালেক্ট কৰিছোঁ তুমিও ইনফৰমেশ্যন কালেক্ট কৰিছা আৰু আমি কিছুমান তথ্য গম পাইছোঁ যোনবিলাক তথ্য বহুত ইণ্টাৰেষ্টিং হয় আৰু ৰোমাঞ্চক বুলি যে কওঁ ৰোমাঞ্চক হয় তেওঁলোকে পিঠাটো একেবাৰে অতীজৰে পৰা চলি আহিছে
পিঠা বিভিন্ন ধৰণৰ পিঠা মই পিঠাবিলাকৰ নাম তোমাক কৈছোঁৱে সেইবিলাক পিঠা অতি জোৰে পৰা চলি আহিছে তাৰপৰঞ্চি এটা খুব ইণ্টাৰেষ্টিং জানানে এতিয়া যে আমি পোলাও বুলি কওঁ এটলিষ্ট লখিমপুৰৰ ফালে তোমাৰ এখন গাঁও আছে খুটাকটীয়া কোৱা হেনচোৱা কোৱা এঙাৰখোৱা কোৱা সেইবিলাক গাঁৱত আজিৰ পৰা প্ৰায় এটা বা দুটা জেনেৰেশ্যনৰ আগতে তেওঁলোকে পোলাওৰ লগত কোনো তেওঁলোকৰ ঈদৰ দিনাখনো সম্বন্ধই নাছিলে এতিয়া যদি তুমি যিকোনো এঘৰত যোৱা তেওঁলোকে যদি তোমাক পোলাও নুসুধে বা পোলাও যদি খাবলৈ নিদিয়ে অ'কে বিৰিয়ানীটো বাৰু অলপ দূৰৰ কথা এটলিষ্ট যদি পোলাও যদি খাবলৈ নিদিয়ে তুমি বেয়া পাবা এই কিনো ঈদ খুৱাইছে বুলি ক'বা কিন্তু আগতে পোলাও তেওঁলোকে চিনিয়ে নাপায় তেওঁলোকে কি খুৱায় এনে জেনেৰেলি আলহী গ'লে মানে ঈদৰ দিনাখন তেওঁলোকে পিঠা চিঠা খুৱায় যদি তাতোকৈ যদি VIP আলহী হয় তেওঁলোকে এট বেষ্ট কি খুৱাব তেওঁলোকে এট বেষ্ট ভাত খুৱায় জলপান খুৱায় তাৰপিছত ভাত দিয়ে আৰু ভাতৰ সৈতে তেওঁলোকে হাঁহৰ মাংস দিয়ে বা তেওঁলোকে আগতে তোমাৰ ব্ৰইলাৰো পোৱা নগৈছিলে ব্ৰইলাৰ আমাৰ মাজত অহা বৰ বেছিদিন হোৱা নাই ভাত দিয়ে ভাতৰ লগত কেতিয়াবা হাঁহৰ মাংস দিয়ে আৰু নহ'লে বা মাছ দিয়ে এতিয়া যদি তুমি ইমেজিন কৰাচোন এতিয়া যদি এজন মানুহৰ ঘৰলৈ যোৱা ঈদৰ দিনাখন যদি তোমাক ভাত মাছ খুৱাই পঠিয়াই দিয়ে তুমি কি বুলি ক'বা চ' বস্তুবিলাক জমনি অ'কে তাৰ পৰঞ্চি লোৱাৰ আছামত মই জনামতে বা মই শুনামতে নলবাৰীত বিশেষকৈ তেওঁলোকে ঈদৰ প্ৰায় এসপ্তাহমানৰ আগৰে প্ৰায় এটা বিশেষ ডিছ তেওঁলোকে তৈয়াৰ কৰি ওলায় সেই ডিছটো তেওঁলোকে বনায় চাউল গুড়িৰে তেওঁলোকে পাপৰ বনায় আৰু প্ৰায় এসপ্তাহমানৰ আগৰ পৰাই তেওঁলোকে প্ৰিপাৰেশ্যনবিলাক আৰম্ভ কৰে ৰ'দত ধুনীয়াকৈ শুকুৱাই থয় আৰু ঈদৰ দিনাখন তেওঁলোকে ভাজে আৰু গেষ্টক বা আলহীক তেওঁলোকে সেইবিলাক খাবলৈ দিয়ে চ' তেনেকুৱা ঢেৰ কিবা কিবি বস্তু এতিয়া সেইবিলাক বস্তু অলমষ্ট বিলুপ্ত হৈছে এইখিনিতে মোৰ মানে মনলৈ আৰু এটা ডিছৰ নাম আহিছে সেই ডিছটো কেৱল মাত্ৰ নলবাৰীৰ ফালে চলে বা লোৱাৰ আছামৰ ফালে চলে আৰু সেই ডিছটোৰ নাম হৈছে চিন্নি অ'কে চিৰনি নহয় দেই মই ইয়াতে ক্লেৰিফাই কৰিব খুজিছোঁ চিন্নি চ' চিন্নিনো কি হয় আৰু মই শুনামতে এতিয়া অকল বিয়াৰ আগদিনাখন তোমাৰ এসময়ত মানে ঈদৰ দিনাখন খাইছিল এতিয়া লাহে লাহে অসমীয়া মুছলমান সমাজে হওক অসমীয়া হিন্দু সমাজে হওক তেওঁলোকে বিয়াৰ আগদিনাখন গেষ্টসকলক তেওঁলোকে প্ৰেজেণ্ট কৰে এই চিন্নিটো কি হয় অ'কে যিহেতু তুমি খানাৰ লগত জড়িত তুমি বনাই ভাল পোৱা অ'কে মই জানো এইটো কথা চ' তুমি অলপ আমাক বুজোৱাচোন যে চিন্নিটো কি হয় আৰু চিন্নিটো বিৰিয়ানীতকৈ কেনেকৈ পৃথক হয় তো চিন্নিটো একচুৱেলি এইটো এটা ভাতেৰে বনোৱা হয় মানে চাউলেৰে তো চাউল আৰু মাংসৰ মিশ্ৰণত মানে বনোৱা হয় যিটো তৰকাৰী বনোৱা হয় তাৰে ওপৰতে মানে চাউলটো সিজোৱা হয় অ'কে তো যিটোৱে মানে কমপ্লিট চাউলৰ লগতে মানে মাংসৰ তৰকাৰীটোৰ এটা ফ্লেভাৰটো কানেক্ট হয় লগতে এইটো বহুত মছলা হয় যিটো নেকি অলপ বিৰিয়ানীৰ লগত দৌ কানেক্টেড হয় বিৰিয়ানীত দিয়া হয় দাম যিটো নেকি মানে ভাপৰ সৈতে দিয়া হয় তৰকাৰীৰ লগত বাট এইটো তৰকাৰীটোৰ ওপৰতে ডাইৰেক্টলি চাউলটো পেলাই একেলগে সিজোৱা হয় তৰকাৰী মানে কি হয় মানে চাপ'জ আমি যেতিয়া মাংসৰ তৰকাৰীটো বনালোঁ তো মাংসৰ তৰকাৰীটো ৰেডি হ'ল অলমষ্ট ৰেডি হওঁতে তাৰে ওপৰত আমি ডাইৰেক্টলি চাউলটো ঢালি দিওঁ দি চাউলটোৰ লগত মানে যিটো তৰকাৰীৰ যিটো জোলটোৰ লগত মানে চাউলটো আমি সিজাওঁ তো সেইটো বস্তু বহুত মানে এতিয়াতো ইউজ নহয় আমি একদম সৰু থাকোঁতে দেখিছিলোঁ কিন্তু এইটো ৰেয়াৰলি আমি ডাঙৰ হোৱালেতো পোলাওৱে আহি গ'ল অ'কে আৰু লগতে যেতিয়া নেকি বিয়া হয় আমাৰ গাঁৱৰ ফালে স্পেচিয়েলি লোৱাৰ আছামত তো বিয়া হ'লে বিয়াৰ আগদিনা যিটো তেল বুলি কওঁ আমি তেলৰ চিন্নি বুলিহে ৰাতি এতিয়া বনোৱা হয় এইটো অ'কে চ' তেল দিয়া বুলি কৈছে হয় তেল দিয়া ছোৱালীৰ মূৰত যে তেল দিয়ে হয় এইটো আমাৰ আপাৰ আছামৰ ফালেও আছে যে ছোৱালীৰ মূৰত তেল দিয়ে আচ্ছা যেতিয়া লোৱাৰ আছামৰ ফালে ছোৱালীৰ মূৰত তেল দিয়ে তেতিয়া চিন্নি দিয়া হয় আলহীক মানে হয় চিন্নি দিয়া হয় ৰাতি সেইদিনা আৰু অ'কে ৰাতি সেইদিনাখন দিয়া হয় চিন্নি হয়নে নহয় দ্যাটছ ভেৰি ইণ্টাৰেষ্টিং আচ্ছা মোৰ এইখিনি আৰু এটা বস্তু মনত পৰিলে মই যে ক'লো চেৱৈ অ'কে চেৱৈও অতি জোৰৰ পৰা চলি আছে দেই চেৱৈ তেতিয়া প্ৰতিটো ঘৰতে তেওঁলোকে অলমষ্ট ইন এভৰি হাউচ অ'কে চেৱৈ তেতিয়া তেওঁলোকে নিজে বনাইছিল চেৱৈ বনোৱা মেচিন আছিল অলমষ্ট প্ৰত্যেকটো ঘৰতে চেৱৈ বনোৱা মেচিন আছিল তেওঁলোকে মই নিজে দেখা পাইছোঁ দেই মই সৰু থকাৰলৈকে মই চেৱৈ বনোৱা দেখিছিলোঁ কিন্তু এতিয়া কমপ্লিটলি বিলুপ্ত হৈ গ'ল চেৱৈ বনোৱা মেচিন কৈছিলে লখিমপুৰত তেতিয়া চেৱৈ বনোৱা মেচিন নাছিলেই মই যোনটো সময়ৰ কথা কৈছোঁ মোৰ শহুৰ যেতিয়া সৰু আছিল মই সেইখিনি সময়ৰ কথা কৈছোঁ তেওঁলোকে চেৱৈ বনোৱা মেচিনটো যোৰহাটৰ পৰা আনিবলগীয়া হৈছে চ' ইমানেই ক্ৰেজ আছিল যে প্ৰত্যেক ঘৰে ঘৰে চেৱৈ বনাইছে কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে বুলি নকওঁ অলপ কমাৰ্চিয়েলি এতিয়া যিহেতু চেৱৈৰ কোনো অভাৱ নাই অ'কে মাৰ্কেটলৈ গ'লে হালদিৰামছৰ পৰা আৰম্ভ কৰি ঢেৰ মানে ধৰা ব্ৰেণ্ডেড চেৱৈ পাবা নন ব্ৰেণ্ডেড চেৱৈ পাবা সেইকাৰণে যিহেতু আমি ইজিলি পাই যাওঁ আৰু চেৱৈ বনোৱা এটা কষ্টকৰ কাম ইমান ইজি নহয় তুমি অলপ লাগি থাকিব লাগিব সেইকাৰণে চেৱৈ যোনটো আমি আগতে বনাইছিলোঁ সেই চেৱৈ বনোৱা কালচাৰটো নাইকিয়া হৈ গৈছে হয় লগতে ঈদত আগতেনো কি হৈছিলে বা এতিয়া যিটো হৈ আছে আগতেও ছেম আছিল জানো চোৱা আগৰ মানে মোৰ কেতিয়াবা ফিল হয় যে আগৰ ঈদবিলাক বেছি ইণ্টাৰেষ্টিং আছিল অ'কে মই কিয় কৈছোঁ কাৰণ এতিয়াও এটা ঈদৰ সৈতে কনচেপ্ট জড়িত হৈ আছে আমি ঈদি বুলি কওঁ ঈদি বুলি ক'লে আমি কি বোলো বা আমি কি বুজাওঁ ঈদি হৈছে জ্যেষ্ঠসকলে যেতিয়া আমাক কিবা এটা এমাউণ্ট দিয়ে
গিফ্ট হিচাপে বা আমি যাক বক্সিছ বুলিও কওঁ চ' সেইটোক আমি ঈদি বুলি কওঁ এতিয়া আগৰ সময়ত আমাৰ আজু ককাসকলৰ সময়ত বা আজু ককাক এতিয়া মই আটা বুলি কৈছিলোঁ অ'কে চ' যদিও মই আটাক কেতিয়াও লগ পোৱা নাই মোৰ দেউতাই শিকাইছিল আটা বুলি ক'বলৈ চ' আটাহঁতৰ সময়ত মেবি তোমাৰ তেওঁলোকৰ সময়তো আছিল অ'কে ঈদিৰ কনচেপ্টটো তেওঁলোকৰ সময়তো আছিল কিন্তু তেওঁলোকে ঈদি বুলি কোৱা নাছিলে অ'কে তেওঁলোকৰ সময়ত কি আছিল বস্তুটো তেওঁলোকে আৰু আগতে মানে আত্মীয়তা বহুত বেছি আছিল অ'কে জানানে আত্মীয়তা বহুত বেছি আছিল তেওঁলোকে এখন গাঁৱৰ পৰা আনখন গাঁৱলৈ যায় দল বান্ধি বান্ধি যায় অ'কে গ্ৰুপ হিচাপে যায় আৰু তেওঁলোকে মানে অকল পৰিয়ালবৰ্গৰ ঘৰতেই নাযায় অ'কে তেওঁলোকে যিকোনো মানুহৰ ঘৰত যায় চিনাকি মানুহ অচিনাকি মানুহৰ ঘৰত যায় মই নিজে সৰু থাকোঁতে গৈছিলোঁ আৰু তেওঁলোকে ঈদি বুটলি ফুৰে এতিয়া কিন্তু মাক বাপেকে ৰখায় জানানে মোৰ কিন্তু দেউতা মায়ে মোক কেতিয়াও ৰখোৱা নাছিল এতিয়া হয়তো মাক বাপেকৰ এটা ইগ' ইছ্যু হৈ যাব যে আমাৰ ল'ৰা বা আমাৰ ছোৱালীজনী কিয় যাব বেলেগৰ ঘৰলৈ কিন্তু সেইবিলাকে শিক্ষা দিয়ে তোমাক সেইবিলাকে তোমাক মানে ধৰা আমি যাক হিউমিলিটি বুলি কওঁ বিনম্ৰ হ'বলৈ শিকায় সেইদিনাখন কোনো ধনী আৰু দুখীয়াৰ লগত এইটো জড়িত থকা কনচেপ্টে নহয় সকলো শ্ৰেণীৰ মানুহ যায় বেলেগৰ ঘৰলৈ যায় আৰু মোৰ এতিয়াও এটা কনচেপ্ট বহুত বেছি ভাল লাগে কিছুমান সৰু ল'ৰা ছোৱালী আমাৰ ঘৰলৈ এতিয়াও আহে বা বেলেগ বেলেগ ঘৰলৈও যায় তেওঁলোকক যদি আমি সোধো যে কি খাবা তেওঁলোকে চিধা কয় আমি খাবলৈ অহা নাই আমাক ঈদিটো দিয়ক আমি ঈদিটো ল'ম আৰু যাওঁগে চ' ডেট ইজ দ্য এক্সাইটমেণ্ট কেইটকানো দিওঁ আমি খুব বেছি ধৰা 20-30 টকা দিওঁ অ'কে আগতেতো মোৰ নিজৰ মনত আছে সৰু থাকোঁতে মোক এজন মানুহে এটকা দিছিলে চ' এতিয়া সেই এটকাটো বাঢ়ি বাঢ়ি খুব বেছি তোমাৰ 20-30 বা যদি এজন মানুহ আমাৰ এটা সৰু ল'ৰা ছোৱালী যদি বেছি ভাল লাগি গ'ল আমি 50 বা 100 টকা দিওঁ মানে মই পৰিয়াল বৰ্গৰ কথা কোৱা নাই অ'কে পৰিয়ালৰ খিনিকতো আমি দিওঁৱে মানে ভালকে মই কৈছোঁ যে অচিনাকি মানুহ আহি পৰে কেতিয়াবা চ' এই ঈদিৰ কনচেপ্টটো অতীজৰে পৰা চলি আছিলে আৰু আগতেও আছিলে কিন্তু ডিফাৰেঞ্চটো কি তেতিয়া মানুহসকলে ঈদি বুলি কোৱা নাছিলে এটা ফূৰ্তি ফাৰ্তা হয় চ' সেইটো এটা কনচেপ্ট অ'কে আগৰে পৰাই চলি আহিছে আগতে আৰু এটা কনচেপ্ট ধৰা লোৱাৰ আছামৰ ফালে এটা খুব ইণ্টাৰেষ্টিং কনচেপ্ট মানে চলিছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে আৰু এতিয়াও যদি চলে অ'কে আমাৰ ভিউৱাৰ্ছসকলে কমেণ্ট কৰি জনাওক যে এতিয়াও সেই চিষ্টেমটো চলে বা এতিয়াও সেই প্ৰথাটো চলে নে নচলে তেওঁলোকে কেঁচা বুট যে থাকে চ' কেঁচা বুটবিলাক তেওঁলোকে মানে ঈদৰ আগদিনাখন তিয়াই থৈ দিয়ে ঠিক আছে কেঁচা বুটবিলাক ঈদৰ আগদিনাখন তিয়াই থৈ দিয়ে ঈদৰ দিনাখন ৰাতিপুৱাতে শুই উঠি তেওঁলোকে বইল কৰে আৰু নামাজৰ পৰা অহাৰ পিছত বা নামাজলৈ যোৱাৰ আগতেই তেওঁলোকে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ঘৰে ঘৰে গৈ বেচে বস্তুবিলাক বেচে দে চেল আৰু এইটোৰ লগত আকৌ এটা মানে দুখীয়া আৰু ধনীৰ কনচেপ্টটো জড়িত নাথাকে এনেই তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰে মই কি ভাবোঁ মানে লজিক কি এইবিলাকৰ হোৱাট ইজ দ্য ৰেচনেল বিহাইণ্ড অল দিছ আত্মীয়তাটো বঢ়ায় তুমি সেই চেগতে তুমি তোমাৰ পেহী বা তোমাৰ জেঠাইৰ ঘৰলৈ গৈছা বা তোমাৰ পেহাৰ ঘৰলৈ গৈছা সেই চেগতে তুমি তোমাৰ মাহীৰ ঘৰলৈ গৈছা চ' অ'কে তুমি যেতিয়া যাবা এটা আশাত যাবা যে মই মাহীৰ ঘৰলৈ চানা লৈ যাম তাৰ বিনিময়ত মাহীয়ে মোক কিবা এটা দিব অ'কে তুমি অন্ততঃ গৈছাতো মাহীৰ ঘৰলৈ আত্মীয়তা বাঢ়িছে চ' সেই চিষ্টেমবিলাক এতিয়া মোৰ বহুত বেছি আৰু এনেকুৱা চিষ্টেমৰ কথা মই আপাৰ আছামত শুনা নাই আজিলৈকে কিন্তু লোৱাৰ আছামত এইবিলাক খুব ধুনীয়া চিষ্টেম আগতে আছিলে এতিয়া যদি আছে আপোনালোকে কমেণ্ট কৰি জনাওক আৰু এই চিষ্টেমটো খুব ধুনীয়া চিষ্টেম কিন্তু এতিয়া বিলুপ্ত হোৱা দেখা গৈছে অলমষ্ট বিলুপ্ত হৈ গৈছে কাৰণ এতিয়া মই কৈছোৱেই নহয় মানুহবিলাকে সৰু সৰু কথা মানে তোমাৰ কি বুলি কয় ইগ' ইছ্যু বনাই লয় অ'কে তেওঁলোকে ল'ৰা ছোৱালীক এলাও নকৰে আৰু এটা বস্তু আগতে খুব হৈছিল মই সেইটো দেখা মোৰ মানে মনত নপৰে ঈদ মেহফিল বা ঈদ মিট বা ঈদ মেলা বুলি কয় অ'কে বিভিন্ন ধৰণৰ নাম আছিলে মেহফিল চাগে এইটো এটা নতুনকৈ ইউজ কৰা শব্দ আগতে ঈদ মানে ধৰা মেলা বুলি কৈছিলে এতিয়া মেলাক আকৌ জানানে চাহিল তোমাৰ লখিমপুৰৰ ফালে তেওঁলোকে মেলা শব্দটো ইউজ নকৰে অ'কে লখিমপুৰৰ ফালে তেওঁলোকে মেলা শব্দটো ইউজ নকৰে তেওঁলোকে কয় তোমাৰ মীনা বজাৰ চ' ঈদৰ লগত চাগে মেলা শব্দ চাগে জড়িত হৈ আছিল চ' ঈদ মিট বা ঈদ মেলা হৈছিল আই এম চিয়'ৰ যে তোমাৰ লোৱাৰ আছামতো হৈছিল সেই ঈদ মেলা বা ঈদ মিলবিলাকত অকল তোমাৰ মুছলমান মানুহে আগভাগ নলয় এখন গাঁৱত তোমাৰ মুছলমানো থাকিব হিন্দু মানুহ থাকিব গোটেই অসমীয়া মানুহখিনিয়ে আগভাগ লয় তেওঁলোকে মানে ধৰা একেলগে কালেক্টিভলি তেওঁলোকে পাতে আৰু সেই ঈদ মিলবিলাকত এটা সমন্বয়ৰ বাৰ্তা দিয়া হয় তাত তোমাৰ গজল বুলি কৈছে চ' গজল পৰিৱেশন কৰা হয় জিকিৰ পৰিৱেশন কৰা হয় কিবা কিবি ফূৰ্তি ফাৰ্তা কৰা হয় কিছুমান খেল খেলোৱা হয় আৰু সেই খেলবিলাকৰ জৰিয়তে বা সংগীতৰ জৰিয়তে সমাজত যোনটো এতিয়া খুবেই দৰকাৰ হৈছে ভাতৃত্ববোধ চেন্স অফ ব্ৰাদাৰহুড বুলি যাক কওঁ সেই তেনেকুৱা এটা চেন্স বা সেই তেনেকুৱা এটা চিন্তাধাৰা সমাজত বিয়পাবলৈ চেষ্টা কৰা হয় সেইবিলাক বস্তু এটা বিলুপ্ত হৈ গ'ল মই যেতিয়া সৰুতে আছিলোঁ চাগে এবাৰ নে দুবাৰ মই ঈদ মিট মই দেখা পাইছোঁ একেবাৰে সৰু কালতে মোৰ মনতো নাই এতিয়া কিন্তু নাজানো অলপ ধৰ্মীয় গোড়ামীৰ কাৰণে নে কিহৰ কাৰণে এইবিলাক বস্তু অলমষ্ট নাইকিয়া হয় কিন্তু আমি বুজি পাব লাগিব যে এইবিলাক বস্তু আৰম্ভ কিয় হৈছিলে যদি মানুহৰ মাজত যদি আত্মীয়তাই নাথাকে তেনেহ'লে আৰু যেনেকৈ তোমাৰ আমাৰ অতি সন্মানৰ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে যে মানুহে মানুহৰ ভাৱে যদি চিন্তা নকৰে তেন্তে আৰু কোনে ভাবিব কোৱা
আমিয়ে ভাবিব লাগিব ন তো আমি লোৱাৰ আছাম বা আপাৰ আছামৰ মাজত পাৰ্থক্য কি আছে ঈদ উদযাপন কৰা সেইখিনিৰ ঢেৰ কথা পাতিলোঁ লগতে এতিয়া চিমিলাৰিটিজ কি আছে ঈদ উদযাপনৰ লৈ পেলাই চিমিলাৰিটিজটো ঢেৰ আছে চোৱা লোৱাৰ আছাম আপাৰ আছাম বেচিকেলি আমি মানে বুজি পাব লাগিব যে কিয় কওঁ ব্ৰহ্মপুত্ৰ নৈখনৰ আপাৰ ৰিচেছক আমি আপাৰ আছাম বুলি কওঁ আৰু লোৱাৰ আছাম বুলি কওঁ আৰু এটা কথা লোৱাৰ আছামত অলপ তোমাৰ বেলেগ এটা কালচাৰৰ ইনফ্লুৱেঞ্চ হৈছে আৰু আপাৰ আছামৰ কালচাৰটো অলপ বেলেগ অ'কে যেনেকৈ তুমি যদি আপাৰ আছামলৈ যোৱা তাত আহোমসকলৰ জনসংখ্যা বহুত বেছি মিচিংসকলৰ জনসংখ্যা বহুত বেছি জাষ্ট মই এটা উদাহৰণ দিছোঁ চ' তেওঁলোকৰো কালচাৰৰ প্ৰভাৱ পৰিছে মানে আমাৰ ওপৰত অ'কে নপৰা নহয় চ' কিন্তু লোৱাৰ আছামত তেনেকুৱা এটা কালচাৰৰ প্ৰভাৱ পৰা নাই সেইকাৰণে অলপ চলপ আমি পাৰ্থক্য পাওঁ কিন্তু চিমিলাৰিটিজ ডেফিনেটলি আছে মই ইতিমধ্যে কৈছোঁৱে যে চেৱাই এনেকুৱা এটা বস্তু চেৱাই সকলোৰে ঘৰত চলে আগতে আপাৰ আছামতে হওক লোৱাৰ আছামতে হওক চবৰে ঘৰে ঘৰে চেৱাই মেচিন আছিলে তেওঁলোকে চেৱাই বনাইছিলে ডেট ইজ চিমিলাৰিটি নম্বৰ 1 2 নম্বৰ কথাটো ঈদৰ দিনাখন যে আমি ধৰা পৰিয়ালবৰ্গৰ ঘৰলৈ যাওঁ মাহী পেহীৰ ঘৰলৈ যাওঁ সেইটো লোৱাৰ আছামতো যায় আপাৰ আছামতো যায় কিন্তু সেই বস্তুটো এটা কমি গৈছে কমিছে যে সেইটো আপাৰ আছামতো কমিছে লোৱাৰ আছামতো কমিছে যোনটো আত্মীয়তা বোধৰ মানে যোনটো এটা আত্মীয়তা যোনটো ভাৱ সেই চেতনাটো কমি গৈছে ডিউ টু চাম ষ্ট্ৰেঞ্জ ৰিজনছ কিন্তু সেইটো মই টোটেলি এগেইনষ্টত অ'কে তুমি জানানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও যে নামঘৰৰ কনচেপ্টটো উলিয়াইছিল নামঘৰৰ কনচেপ্টটোৰ বেচিছ বা লজিকো এইটোৱে আছিল কিয় তেখেতে কৈছিল যে নামঘৰলৈ গৈ তোমাৰ শৰীৰ নাম ল'ব লাগে তেখেতেতো কোৱা নাই যে ঘৰে ঘৰে থাকা কাৰণ ৱেন ইউ গ' টু চাৰ্চ এ প্লেচ মানে ৰাজহুৱা স্থানলৈ গ'লে মানুহৰ মাজত কি বাঢ়ে আত্মীয়তা বাঢ়ে ইজনে সিজনক লগ পায় ঠিক তেনেকৈ নামাজৰ কনচেপ্টটোতো সেইটো বস্তু আছে আত্মীয়তা সেইকাৰণে মানুহক কয় যে মছজিদলৈ যাব লাগে কাৰণ যদি তুমি ধৰা মছজিদলৈ গৈ আছা ডেইলি বেচিছত তোমাৰ এদিন তুমি এজন মানুহক নেদেখিলা চ' তোমাৰ মনলৈ এটা প্ৰশ্ন আহিব ন যে তেখেতৰ কিবা হৈছে নেকি চ' তুমি তেতিয়া তেখেতক চাবলৈ যাবা ঘৰলৈ যাবা খা খবৰ ল'বা এইবিলাকে কি বঢ়ায় মৰম চেনে বঢ়ায় সেইটো এটা কনচেপ্ট চ' সেইটো এটা কনচেপ্ট আছে আৰু যোনবিলাক ঈদৰ ধৰা যদি এতিয়া এইটো এটা ধাৰ্মিক পডকাষ্ট নহয় যোনবিলাক ধাৰ্মিক নিয়ম যেনেকৈ সকলো মানুহ নামাজলৈ যায় ঈদৰ দিনাখন স্পেচিয়েল নামাজ হয় সাধাৰণতে ৰাতিপুৱাতে হয় সময়বিলাক কোনো ফিক্স নাথাকে অ'কে বেলেগ বেলেগ চহৰত বেলেগ বেলেগ সময় আৰু এটা কথা ঈদৰ দিনাখন কোৱা হয় যে ঈদগাহত নামাজ পঢ়িব লাগে সেই কনচেপ্টবিলাক ধাৰ্মিক কনচেপ্ট কিন্তু বহুত মানুহে মছজিদলৈও যায় আমি ইতিমধ্যে আজিৰ এই সুন্দৰ পডকাষ্টৰ শেষ পৰ্যায়লৈ আহি পাইছোঁ এটা সুন্দৰ আলোচনা কৰিলোঁ চাহিলৰ লগত মই আপোনালোকে যদি এই পডকাষ্টটো চাই ভাল পালে আমাক হেল্প কৰক ছাপৰ্ট কৰক পডকাষ্টটো গ্ৰ' কৰাত সহায় কৰক শ্বেয়াৰ কৰক আপাৰ আছামৰে হওক বা লোৱাৰ আছামৰে হওক আৰু কমেণ্ট ছেকশ্যন কৰি জনাওক যে আপোনালোকে ঈদৰ দিনাখন কি খাই ভাল পায় আৰু যদি পিঠা খায় কেনেকুৱা ধৰণৰ কি বিধৰ পিঠা আপোনালোকে বনায় পিঠাই হওক জলপানেই হওক কাৰণ এইবিলাক বস্তু আমাৰ অসমীয়া কালচাৰৰ পাৰ্ট হৈ আমি কেতিয়াও এৰিব নালাগে যিমানে লাগিলে আমি বিৰিয়ানিৰ প্ৰতি আকৰ্ষিত নহওঁ কিয় পোলাওৰ প্ৰতি আকৰ্ষিত নহওঁ কিয় আমি কিছুমান বস্তু কেতিয়াও এৰিব নালাগে চ' আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট ছেকশ্যনত জনাওক আৰু ভৱিষ্যতলৈও আমি এনেকুৱা খুব ইণ্টাৰেষ্টিং আৰু আমি ব্যতিক্ৰমী টপিকছৰ ওপৰত পডকাষ্ট বনাই থাকিম তাৰে লগে লগে সমূহ অসমবাসী ৰাইজক মই এই চেগতে ঈদ মুবাৰক জনাইছোঁ অ'কে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ঈদে আপোনালোকৰ জীৱনলৈ আনক অনাবিল সুখ আৰু আনন্দ সেই ইন ডেট কণ্টেক্সট বা সেইখিনিতে মই আপোনালোকক নমস্কাৰ জনাই আজিৰ পডকাষ্টৰ সামৰণি মাৰোঁ নমস্কাৰ ধন্যবাদ প্লিজ হেল্প আছ গ্ৰ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব